প্ৰত্যেকটো ক্যাৰেক্টাৰ আলিশমিতা যেটো ক্যাৰেক্টাৰ কৰিছে মোৰ অপোজিট জুনুৱে যেটো ক্যাৰেক্টাৰ আমাৰ জাবিৰ আছে জাবিৰে মোৰ একদম খুহাত বেষ্ট ফ্ৰেন্ড দ্য বডি হেতু ক্যাৰেক্টাৰ কৰিছে ইমান সুন্দৰ টাইমিং তাৰ প্ৰত্যেকটো ডায়লগত মানুহ হাঁহিছে আজি I was so happy seeing him on screen because we shared hotel room during the whole process of filming. And it was such a nostalgic experience to see the film. Exactly, so it was a different kind of a connection. Yeah, and sharing room together. You asked something else and I am answering something else okay, because of the emotional state you I hope you understand. But yeah, that thing then Dhrupote Bordolo itself a name, a brand actually. Their prothomkhon cinema Duroni Nirala Pojak birat dhuniya cinema তেওঁৰ আৰু হেতু এটা ডাঙৰ তেওঁৰ ভাৰ্সিটালিটি যে তেওঁৰ হেখন সিনেমা সাপ এখন সিনেমা নাই এখন বেলেগ ধৰণৰ এক্স্যাক্টলি মই হেতু কব ওলাইছিল because হেখন সিনেমা কমপ্লিটলি ডিফারেন্ট জনার আৰু এখন একদম অপোজিট জনার so definitely we always we always need variety from that ইমান ধুনীয়া cinematography বাকিখিনি আলোচনা আৰু কলে কৰিছে so Alishmita tell me something about your character in the movie মোৰ ক্যাৰেক্টাৰটোৰ নাম হৈছে অলিম্পিয়া যেটো বেংগলোৰ বেষ্ট এজনী ছোৱালী হয় তাত জব কৰে আৰু বহুত কিবা কিবি ইয়াত অসমত সাৰ্কামস্টেন্সেস হয় যাৰ কাৰণে তাই অসম আহিব লগা হয় আৰু বাকি কি হয় এটো মই এতিয়া ৰিভিল নকৰো মই এতিয়া চাই আহিছো and I'm so happy কি সিনেমাখন হসাকে খুব বেলেগ ধৰণে বনাইছে আৰু আমাৰ ধ্ৰুৱদাৰ কথাটো মই কবই নালাগে অলৰেডি মনুজে ক'লে আৰু ধ্ৰুৱদাৰ ফাৰ্স্ট সিনেমাখন চাই I was so excited কি মই তেখেতৰ লগত এখন সিনেমা কৰিছো যেতিয়া মোক অফাৰ কৰিছিলে সিনেমাখন I was so happy